মইতো অকমান ক'ব নেকি ইয়াত আহি পেলাই কেনেকুৱা লাগিছে ভালে লাগিছে ক'ৰ পৰা আহিছা আমি ৰহাৰ পৰা আহিছো ৰহাৰ পৰা ও মাই গড বহুত দূৰৰ পৰা আহিছা ন প্ৰতি বছৰে আহা নে এইবাৰ ফাৰ্ষ্ট নাই আগতে আহিছো এবাৰ সেকেন্ড বাৰ মানে কোন কোন আহিছে মা আহিছে বা আহিছে আৰু মানুহজন আহিছে মানে কেনেকুৱা পালে ইয়াত আহি পেলাই ভালে লাগিছে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল সমবেত হৈছে ভাল লাগিছে ভাল লাগিছে ঠিকে আছে ধন্যবাদ এই মুহূৰ্তত মই আছোঁ অসমৰ অতি জনপ্ৰিয় অতি ফেমাছ পিকনিক প্লেচ আকাশীগংগা আৰু আকাশীগংগাত আজি দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি সমবেত হৈছে ইয়াত ৰাজ্যৰ বুলি ক'লেও ভুল হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও ইয়াত লোকসকল আহি সমবেত হৈছে যিহেতু আজি 2 জানুৱাৰী 2024 গতিকে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত হেপী নিউ ইয়াৰ তেওঁলোকে উদযাপন কৰিছে আজি যিহেতু 2 জানুৱাৰী যোৱাকালিও ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিলে আৰু আজিও ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে হেপী নিউ ইয়াৰ আচলতে তেওঁলোকে যিদৰে উদযাপন কৰিছে আৰু অতি মনমোহা দৃশ্যাংশখিনি আপোনালোকক মই পোনপটীয়াকৈ দেখুৱাইছোঁ ইয়াত অতি আনন্দ উল্লাসেৰে হেপী নিউ ইয়াৰ পালন কৰা হৈ আছে আৰু এতিয়া আমাৰ লগত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে আমি তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে ক'ৰ পৰা কোন আহিছে এইটো অকণমান জানিবলৈ আমি চেষ্টা কৰিম ভণ্টি ক'ৰ পৰা আহিছা ৰহাৰ পৰা আহিছো ৰহাৰ পৰা কেনেকুৱা লাগিছে আকাশীগংগা ভালে লাগিছে ভাল লাগিছে আৰু অহা হৈছিল নে এইবাৰ ফাৰ্ষ্ট আগত এবাৰ আহিছো আৰু ভাল লাগিলে আকৌ আহিছো হয় নেকি কোন কোন আহিছে লগত মা দেউতা ভণ্টি চব একেলগে এনজয় কৰি আছে ন ঠিক আছে এনজয় কৰি থাকক ধন্যবাদ মই যিখন মন্দিৰ আছে আকাশীগংগা মন্দিৰখনৰ ভিতৰলৈ পোনে পোনে সোমাই আহিছোঁ আৰু ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে আমি তেওঁলোকৰ পৰা ডাইৰেক্ট জানিবলৈ চেষ্টা কৰিম যে আজি ইয়াত পিছতে আকাশীগংগা এখন ফেমাছ পিকনিক প্লেচ ইয়াত আহি মানুহৰ মনৰ অৱস্থাটো কেনেকুৱা মই ভণ্টিহঁতৰ পৰা জানিবলৈ চেষ্টা কৰিম ভণ্টি অকণমান ক'ব নেকি ইয়াত আহি পেলাই কেনেকুৱা লাগিছে ভালে লাগিছে ক'ৰ পৰা আহিছা আমি ৰহাৰ পৰা আহিছো ৰহাৰ পৰা ও মাই গড বহুত দূৰৰ পৰা আহিছা ন প্ৰতি বছৰে আহা নে এইবাৰ ফাৰ্ষ্ট নাই আগতে আহিছো এবাৰ সেকেন্ড বাৰ মানে কোন কোন আহিছে মা আহিছে বা আহিছে আৰু মানুহজন আহিছে মানে মানুহজনো আহিছে আৰু বাচ্চা আহিছে মোৰ বাচ্চাও আহিছে ন কেনেকুৱা পালে ইয়াত আহি পেলাই ভালে লাগিছে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল সমবেত হৈছে ভাল লাগিছে ভাল লাগিছে ঠিকে আছে ধন্যবাদ ভণ্টি অতি ধুনীয়া ভণ্টি দুজনী খুদু ক'ৰ পৰা আহিছে ন তো ভণ্টি তোমালোক ক'ৰ পৰা আহিছা যোগীজান ৰাজবাৰী তেনেহ'লে বেছি দূৰ নহয় প্ৰতি বছৰে অহা হয় নে এবাৰ ফাৰ্ষ্ট টাইম কোন কোন আহিছে কোন কোন আহিছে ফেমিলি চব আহিছে ভণ্টি তোমাৰ নাম কি নম্ৰতা দেৱী ৱাও নাইচ নেম যি কি নহওক ভাল লাগিছে নে আকাশীগংগা আহি ভাল লাগিছে প্ৰথমবাৰ নে আগে পিছে অহা হৈছিল প্ৰথমবাৰ ন ঠিক আছে এনজয় কৰা হেপী নিউ ইয়াৰ অ'কে থেংক ইউ তো এয়া আছিলে ভণ্টিহঁতৰ মন্তব্য তো এয়া আছে বহুকেইজন দাদা বাইদেউহঁত ইয়াত বহি আছে তেওঁলোকে এনজয় কৰিছে বাইদেউ আপোনালোকৰ ক'ৰ পৰা আহিছে আচলতে আমি হুজাইৰ পৰা হুজাই কোনখিনি যোগীজান কোন কোন আহিছে আমাৰ ফেমিলি আহিছে আমি তাতে আছে গোটেইকেইজন কেনেকুৱা লাগিছে আকাশীগংগা ভালে লাগিছে আমি প্ৰথম আহিছো ইয়াত প্ৰথম নেকি ঠিকে আছে তেনেহ'লে এনজয় কৰি থাকক থেংক ইউ বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন নিশ্চয় ভাল লাগে যোনে আহে তো ভণ্টি ভাল লাগিছে প্ৰথমবাৰ নে আগে পিছে অহা হৈছিল মই এইবাৰ লগতে 3 বাৰ হৈছো নিশ্চয় ভাল লাগিছে গতিকে বাৰে বাৰে অহা হৈ আছে ন ঠিক আছে থেংক ইউ ভণ্টি ভাল লাগিছে আমাৰ নামটো কি আছিলে ভণ্টি মেৰি নাইচ নেম কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে ন ঠিক আছে হেপী নিউ ইয়াৰ চবকে আৰু এনজয় কৰক থেংক ইউ আমি ইয়াত এজনী বাইদেউ দেখা পাইছোঁ বাইদেউৰ পৰা আমি জানিব বিচাৰিম তেওঁ আচলতে ক'ৰ পৰা আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই মংগলদৈৰ পৰা আহিছোঁ মংগলদৈ ও মাই গড বহুত দূৰ হয় দূৰ আছে এবাৰ ফাৰ্ষ্ট টাইম আহিছে নে আগে পিছে আৰু আহিছে প্ৰথম আহিছে কেনেকুৱা লাগিছে আকাশীগংগা বহুত ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে আমি মংগলদৈ একেলগৰ কোন কোন আহিছে আপোনালোক আমাৰ পৰিয়াল আহিছে ঘৰৰ ফেমিলিবিলাক সকলোৱে একেলগে আহিছোঁ আৰু আচলতে ফেমিলি লৈ আহিছে গাঁৱৰো 2-4জন আহিছে ঠিকে আছে জানুৱাৰীটো ইয়াতে এনজয় কৰক হয় ঠিক আছে আকাশীগংগা আচলতে ঠিকে আছে যমুনা ব্লগছ আমাৰ চেনেলটোৰ নাম চাব তাতে ঠিক আছে আৰু আপোনাকো আমাৰ মানে কি আৰু আমাৰ যিখিনি মানুহ আহিছোঁ আপোনাক নতুন বছৰৰ শুভেচ্ছা দিছোঁ ভগৱানে ভালে ৰাখক দেই ঠিক আছে থেংক ইউ হেপী নিউ ইয়াৰ আপোনালোক ক'ৰ পৰা আহিছে মই হুজাইৰ পৰা আহিছোঁ হুজাই কোনখিনিৰ পৰা আহিছে হুজাই যোগীজান কান্দুলিমাৰী গাঁও আচ্ছা কেনেকুৱা লাগিছে ইয়াত আকাশীগংগাত আহি ইয়াত আহি বৰ ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে মই এই যোগীজানৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে আকাশীগংগা ভালে লাগিছে আমি বছৰে হেৰিত আহোঁ কি কয় এইটো ভোলে বমত আহোঁ আৰু পিকনিকলৈ এবাৰে প্ৰথম আহিছোঁ ভালে লাগিছে ক'ৰ পৰা আহিছা
যোগীজনৰ পৰা যোগীজানৰ পৰা একেলগে আহিছে অঁ। কেনেকুৱা লাগিছে ইয়াত বহুত ভাল লাগিছে ইয়াত আহি হয় নেকি হয়। আৰু ভৱিষ্যতে আহিবা নেকি আহিম নিশ্চয় ভাল লাগিছে ন নিশ্চয় ভাল লাগিছে তো কেনেকুৱা লাগিছে আকাশী গংগা ভালে লাগিছে ভাল লাগিছে ন অঁ। ঠিকে আছে এনজয় কৰক থেংক ইউ এনেদৰে ঐতিহ্যমণ্ডিত আকাশী গংগাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি সমবেত হয় আৰু তেওঁলোকে হেপী নিউ ইয়েৰৰ যিটো আনন্দ উল্লাস আছে এই আনন্দটো তেওঁলোকে ইয়াতে উপভোগ কৰে একেলগে বহুত প্ৰান্তৰ পৰা লোক ইয়াত আহে আমি দৃশ্যাংশখিনি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ তো বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম টিল দেন টেক কেয়াৰ কিপ ৱাচিং যমুনা ব্লগছ এণ্ড হেভ ফান থেংক ইউ গাইজ